हेलो गाइस की खबर आशा करूँ भाले सके आमारो भाले আজি এটা নতুন ৰেচিপি আনিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো মই এতিয়া আৰম্ভ কৰিছো মাছ আনিছো আৰু সুকা টেঙা সুকা টেঙা দেখিছে ইমান ধুনিয়া গৰম দিনত সুকা টেঙাৰে ভাত এখাজ খালে সকলোৱে ভাল লাগে এয়া মই মাছ ভাজি লম ধুনীয়াকৈ মাছখিনি ভাজি তাৱাত দি দিছো এয়া দেখিছে মই ভাজি আছো মাছখিনি কোনে কোনে ভাল পায় মোক কমেন্ট কৰি জনাবচোন সুকা টেঙা এফালে মই কেৰাহীটো পাতি লৈছো অলপ তেল দি দিলো আৰু পাঁচফোৰণ দি দিছো কেটামান জলকীয়া 4-5টা মান জলকীয়া ফালি পেলে মই দি দিছো এখিনি অলপমান ভাজি লম আৰু এতিয়া মই সুকা টেঙাখিনি মই দি দিলো অলপ সময় মই সুকা টেঙাখিনিও ভাজি লম আপোনালোকেও এনেকে বনাই খাবচোন এইফালে মোৰ মাছ ভাজি হৈ গৈছে এয়া মই হালধি গুড়ি দিছো দি মই লৰাই দিছো দেখিছে ধুনীয়াকে সিজি গৈছে এতিয়া মই পানী দিম অলপ পানী দি দিছো আৰু লৰাই দিছো মই মাছখিনি ভাজি হৈ গ'ল এয়া নমালো আৰু অলপ পিঠাগুড়ি দি দিম যিহেতু টেঙাত অলপ পিঠাগুড়ি দি দিলে বেছি সোৱাদ হয় আপোনালোকেও দিবচোন এই পিঠাগুড়িখিনি মই দি দিলো ইমান ধুনীয়া এটা গোন্ধ ওলাইছে টেঙা তৰকাৰীখিনি মাছ দি দিলো মই মোৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব তেতিয়াহে সকলো ভিডিও পাব আপোনালোকে বেল আইকনটো দবাবলৈ নাপাহৰিব বাই